নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। চাই থাকক ভিডিঅ'টো, আজি ধামাকা হৈ আছে। আজি আমি ঠেঙালত খেল খেলিব আহিছিলোঁ, ভলী খেল। আজি ৰাণা চাপ হ'লোঁ আমি এই সৰুকেইটাৰ লগত। এই ইয়াত চাই থাকিব ভিডিঅ'টো। আজি মানে পূৰা ধামাকা হৈ আছিলে, গেমটো তুলিব নাপালোঁ, মই খেলি আছিলোঁ যাতে। এইটো দি কৈছে মোক, এইটো আমাৰ সেই ৰানাৰ্ছ আপ দলৰ কোচাৰ প্লাছ তেওঁৰ দলটোৰ দলপতি লোহিত সোণোৱাল ডাঙৰীয়া। লোহিত সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ইমান এটা সুন্দৰ সম্ভাৱনাপূৰ্ণ ভলীবল দল গঢ়ি উঠিছে। আৰু আমি দুখন ফটো বা একপি ফটো ৰাখিম, বিজয়ী দলটো আৰু এইফালে যিটো ৰানাৰ্ছ আপ দল। প্ৰথমতে আমি বিজয়ী দলটোক মাতিম। বিজয়ী দলটোৱে ট্ৰফি গ্ৰহণ কৰাৰ পিছত যাতে ইয়াতে থাকি যায়। বিজয়ী দলৰ দলপতি শশাংকৰ গগৈ ডাঙৰীয়া, তেওঁ কোচাৰ লগতে দলটোৰ দলপতি, ট্ৰফি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। ট্ৰফি প্ৰদান কৰিব আজি এই বঁটা বিতৰণী সভাৰ পৰিচালক শ্ৰী জ্যোতিষ নেওগ ডাঙৰীয়াই। আৰু ট্ৰফিৰ লগত যি আমি অকণমান প্ৰাইজ মানি বা নগদ ধনৰ ব্যৱস্থা কৰিছিলোঁ, সেই নগদ ধনটি উদ্দেশ্য ৰাখিছোঁ। আৰু যিসকল প্ৰতিযোগীয়ে আজি ফলৱতী হোৱা নাই, তেওঁলোকো কোনো কম নহয়। কাৰোবাৰ কেতিয়াবা কম বেছ হয়, দলত জয় বিজয় থাকিবই। গতিকে একো চিন্তা কৰিবলগীয়া কথা নহয়। তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সময়ৰ প্ৰতি লক্ষ্য ৰাখিবলগীয়া, সেয়েহে মই ইয়াৰ লগতে ৰূপালী সংঘক দায়িত্ব বহন কৰিব। আৰু ইয়াৰ লগতে এটা বিজয়ী ট্ৰফি গ্ৰহণ কৰাৰ মুহূৰ্ত, অতি সুন্দৰ খেল প্ৰদৰ্শন কৰি আজি ডিব্ৰু PCC দলে বিজয় মুকুট পিন্ধিবলৈ সক্ষম হ'ল। আৰু সকলো ফালৰ পৰা আমি হাত তালি যোগেদি তেওঁলোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰোঁ। লগতে নগদ ধনৰ যি টোপোলা বাইদেউৰ যোগেদি, ৰঞ্জনা বাইদেউ, আমাৰ যি অকণমান মানে প্ৰাইজ মানিৰ ব্যৱস্থা কৰিছিলোঁ, এয়া দিয়াৰ মুহূৰ্ত। এইবাৰ আমি সকলোৱে আকৌ ফটো একপি ল'ব লাগিব, বিজয়ী দল আৰু ৰানাৰ্ছ আপ দল। ৰানাৰ্ছ আপ দলৰ কোচাৰ প্লাছ তেওঁৰ দলটোৰ দলপতি লোহিত সোণোৱাল ডাঙৰীয়া। লোহিত সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ইমান এটা সুন্দৰ সম্ভাৱনাপূৰ্ণ ভলীবল দল গঢ়ি উঠিছে, আমাৰ বাবে গৌৰৱৰ কথা। আৰু এই ৰানাৰ্ছ আপ দলটোক বঁটাটো প্ৰদান কৰিবৰ বাবে আমাৰ আজি পৰিচালক ভৈৰৱ গগৈ, ৰূপালী গগৈ ভৈৰৱ গগৈক প্ৰদান কৰিবৰ বাবে মই অনুৰোধ জনালোঁ। এয়া ভৈৰৱ গগৈয়ে ৰানাৰ্ছ আপ দলক বঁটা প্ৰদান কৰিছে। আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব খেলুৱৈসকলক আমাৰ নেহৰু যুৱ কেন্দ্ৰৰ কৰ্মকৰ্তা সকলক ধন্যবাদ। আমাৰ এই খেমনীয়া দলটোৰ উত্তৰোত্তৰ আমি কামনা কৰিছোঁ। ভৱিষ্যতৰ দিনত এটা সুন্দৰ
ভলীবল লগতে বাবুল গগৈ জয়ন্ত গগৈ সকলো তেওঁলোকক চেকখন প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। অনন্ত গোহাঁই ক'ত গ'লা? সকলো আহি এই চেক প্ৰদান কৰিবৰ বাবে নগদ ধন প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাওঁ। এতিয়া আমি দুয়োটা দলৰ খেলুৱৈসকলক পুনৰ ইয়ালৈ আহি একপি একেলগে ফটো বিজয়ী দল এনেকুৱা ষ্টাইলত ল'ব পৰা যায়। আৰু এটা আমাৰ পুৰস্কাৰ গৈছিলোঁ আজি খেলখনৰ যিগৰাকী বেষ্ট প্লেয়াৰ বা যিজনক আমি অসমীয়াত উত্তম খেলুৱৈ, যিজনে অতি সুন্দৰ সকলোৱে সহযোগ আছে, তথাপি তেওঁ অকণমান বেলেগতকৈ কিবা এটা প্ৰদৰ্শন কৰিছে, বেলেগ প্ৰদৰ্শন কৰিছে, সুন্দৰ প্ৰদৰ্শন কৰিছে। আৰু সেইগৰাকী হৈছে ডিব্ৰু VCC দলৰ গণীন গগৈ। আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ট্ৰফি প্ৰদান কৰিব নেহৰু যুৱ কেন্দ্ৰৰ হৈ সকলো কৰ্মকৰ্তাসকলক মই আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু যি নগদ ধন প্ৰদান কৰিব আমাৰ যুৱ সংঘৰ কৰ্মকৰ্তাসকল অজয় জয়ন্ত গগৈ প্ৰদান কৰিব আৰু নয়ন গগৈ নগদ ধন আমাৰ ৰূপালী যুৱ সংঘৰ নয়ন গগৈ অজয় গগৈ সকলোৱে একেলগে প্ৰদান কৰিব। এয়া আমাৰ বেষ্ট প্লেয়াৰ আজি ভলীবল খেলখনৰ বেষ্ট প্লেয়াৰ গগৈ। ইয়াৰ লগতে আমি খেল জিকিলোঁ, গৈ আছোঁ এতিয়া ঘৰলৈ। উকি নহয় ৰিপিট জয় ক উকি নিপাব আমি জিকিলোঁ, আজি গৈ আছোঁ। Repeat Jay Kogo. Repeat Jay. আমি আজি জিকি গৈ আছোঁ এতিয়া গাঁৱত, পুৰা আনন্দ মনে গৈ আছোঁ। আজি মানে পুৰা ধামাকা কৰিলোঁ। আৰু আজি পাৰিলে আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব, লাইক কৰিব, সৰু লাভুলত অলপ ইমান দিনে সেই কষ্ট ফল বিকাশ হ'ল আজি। আৰু যাতে আগলৈ আগবাঢ়ি যাব পাৰোঁ, তাৰে সেই আপোনালোকৰ পৰা অলপ আশীৰ্বাদ বিচাৰিছোঁ। তাকে আশীৰ্বাদ কৰিব, তাকে আগবাঢ়ি যাওঁ যাতে সৰুবোৰ লাভুলত। আহি আছে ছাগলত গৈছিলোঁ, ওচৰতে ঠেঙাল গাঁও বুলি কয়, তাতে আছিলে। ডিব্ৰুগড় ফাৰ্ষ্টটো পালে, বিজয় দলটো আমাৰ ৰাণাচাপ পালোঁ। এতিয়া গৈছোঁ আনন্দ মানে পুৰা আনন্দ চাৰি আৰু সকলো কি হয় গাঁৱত গান পাই মানে দেখাম বাকী এবাৰ হেৰি আশা কোনোবাই হেৰি কক এবাৰ হেৰি কোনোবাই জিকি আহিলে
ঠেঙালত খেলিব জয় 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 দুসরা লাগো Thấy đấy, luôn. Hebron! 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 Aku maaf nalo di kalau susah. Hebron, 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 Jai, Hebron, Hebron, aku Jai yang Hebron, Jai. Ini masih di sini.